নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল। আজি আমি শিকিম অসমীয়া স্বৰচিহ্নৰ ইংৰাজী ব্যৱহাৰ। লেটছ ষ্টাৰ্ট। বলা তেন্তে আমি আৰম্ভ কৰোঁ। স্বৰচিহ্ন। অসমীয়া স্বৰচিহ্নৰ প্ৰথম বৰ্ণটো হৈছে অ, আৰু আমি জানো অ বৰ্ণটোৰ কোনো স্বৰচিহ্ন নাথাকে। সেয়ে আমি দ্বিতীয় বৰ্ণ আ পৰা আৰম্ভ কৰোঁ। আ সমান আকাৰ। এই আকাৰটোক ইংৰাজীত এ আখৰেৰে বুজোৱা হয়। উদাহৰণস্বৰূপে কাণ। কাণ সমান আমি ইংৰাজীত কেনেদৰে লিখিম? কে এ এন, কাণ। দ্বিতীয়টো শব্দ লৈছোঁ নাক। নাকটোক আমি লিখিম এন এ কে, নাক। তৃতীয়টো শব্দ লৈছোঁ কাল। কাল শব্দটোক আমি লিখিম ইংৰাজীত কে এ এল, কাল। তো এনেদৰে যদি আমি চাওঁ তেন্তে প্ৰত্যেকটো শব্দৰ মাজত এই আখৰটোৱে আকাৰক সূচাইছে। তৃতীয় বৰ্ণটো হৈছে হস্ৰই। হস্ৰই সমান হস্ৰইকাৰ, আৰু ইয়াক আমি ইংৰাজীত আই আখৰটোৰে বুজাম। উদাহৰণস্বৰূপে তিনি। এই শব্দটোক আমি কেনেদৰে লিখিম ইংৰাজীত? টি আই এন আই, তিনি। আকৌ মিনি। মিনি শব্দটোক আমি লিখিম এম আই এন আই, মিনি। তাৰপিছত জিনি। এই শব্দটোক আমি লিখিম জে আই এন আই। গতিকে ইয়াতো তোমালোকে চাব পাৰা আই আখৰটো প্ৰত্যেক শব্দটোতে হস্ৰইকাৰ বুজাইছে। চতুৰ্থটো বৰ্ণ হৈছে দীৰ্ঘই। দীৰ্ঘই সমান দীৰ্ঘইকাৰ। ইয়াক আমি ইংৰাজী ডবল ই আখৰেৰে বুজাম। উদাহৰণস্বৰূপে বীণা। এই শব্দটোক আমি লিখিম ইংৰাজীত বি ডবল ই এন এ, বীণা। মীনা। ইয়াক আমি লিখিম এম ডবল ই এন এ। তাৰপিছত পানী। এই শব্দটোকো আমি লিখিম পি এ এন ডবল ই, পানী। এনেদৰে যদি আমি চাওঁ ডবল ই শব্দটোৱে দীৰ্ঘইকাৰ বুজাইছে। পঞ্চম বৰ্ণটো হৈছে হস্ৰউ। হস্ৰউ সমান হস্ৰৌকাৰ। ইয়াক আমি ইংৰাজীৰ ইউ আখৰটোৰে বুজাম। উদাহৰণস্বৰূপে আলু। আলু শব্দটোক আমি লিখিম এ এল ইউ, আলু। দ্বিতীয়তে তামোল। এই শব্দটোকো আমি তেনেদৰে লিখিম টি এ এম ইউ এল, তামোল। তাৰপিছত তুমি। এই শব্দটোকো আমি লিখিম টি ইউ এম আই, তুমি। তেন্তে এই শব্দবিলাকত ইউটোৱে হস্ৰৌকাৰ বুজাইছে। ষষ্ঠ বৰ্ণটো হৈছে দীৰ্ঘৌ। দীৰ্ঘৌ সমান দীৰ্ঘৌকাৰ। ইয়াক আমি ইংৰাজীত ইউ নাইবা ডবল অ আখৰেৰে বুজাম। উদাহৰণস্বৰূপে ভূত। ভূত শব্দটোক আমি কেনেদৰে লিখিম? বি এইচ ডবল অ টি, ভূত। তাৰপিছত মূল্য। মূল্যটোক আমি লিখিম এম ডবল অ এল ৱাই এ, মূল্য। তাৰপাছত সূৰ্য। সূৰ্যটোকো আমি লিখিম এছ ডবল অ আৰ ৱাই এ, সূৰ্য। তেন্তে ইয়াত ডবল অ'টোৱে দীৰ্ঘৌকাৰক বুজাইছে। সপ্তম বৰ্ণটো হৈছে ৰি। ৰি সমান ৰিকাৰ, আৰু ইয়াক আমি ইংৰাজীত লিখিম আৰ আই, ৰি। উদাহৰণস্বৰূপে কৃপা। শব্দটোক আমি কেনেদৰে লিখিম? কে আৰ আই পি এ, কৃপা। মৃণাল। ইয়াক আমি লিখিম এম আৰ আই এন এ এল, মৃণাল। আকৌ এটা উদাহৰণ লওঁ, মৃত। এই শব্দটোকো আমি তেনেদৰে লিখিম এম আৰ আই টি এ, মৃত। তেন্তে আমি শব্দবিলাকত যদি চাওঁ আৰ আইটোৱে ৰিকাৰক বুজাইছে। অষ্টম বৰ্ণটো হৈছে এ। এ সমান একাৰ, আৰু ইয়াক আমি ইংৰাজী ই আখৰটোৰে বুজাম।
উদাহৰণস্বৰূপে বেল বেল শব্দটোক আমি ইংৰাজীত লিখিম BEL বেল দ্বিতীয় শব্দটো লৈছোঁ মেলা আৰু ইয়াক ইংৰাজীত লিখিম আমি MELA মেলা তৃতীয় শব্দটো লৈছোঁ খেল আৰু ইয়াক আমি ইংৰাজীত লিখিম KHEL খেল তেন্তে আমি যদি চাওঁ ই আখৰটোৱে একাৰক বুজাইছে নৱম বৰ্ণটো হৈছে অয় অয় সমান ঐকাৰ আৰু ইয়াক আমি ইংৰাজী AI আখৰটোৰে বুজাম যেনে বৈকাল এই শব্দটোক আমি কেনেদৰে লিখিম BAIKAL বৈকাল কৈলাশ কৈলাশ শব্দটোক আমি লিখিম KAILASH কৈলাশ তাৰপিছত মৈত্ৰী এই শব্দটোকো আমি তেনেদৰে লিখিম MAITREE মৈত্ৰী দশম বৰ্ণটো হৈছে উ সমান উকাৰ আৰু ইয়াক আমি ইংৰাজী অ আখৰটোৰে বুজাম যেনে কোমল এই শব্দটোক আমি লিখিম KOMAL কোমল মোজা এই শব্দটোকো আমি তেনেদৰে লিখিম MOJA মোজা বোকা বোকাটোক লিখিম আমি BOKA বোকা একাদশ বৰ্ণটো হৈছে ঔ সমান ঔকাৰ ইয়াক আমি ইংৰাজী AU নাইবা OU আখৰেৰে বুজাম উদাহৰণস্বৰূপে কপৌ কপৌ শব্দটোক আমি লিখিম KAPAU নাইবা KAPOU কপৌ দ্বিতীয় শব্দটো লৈছোঁ মৌ এই শব্দটোক আমি লিখিম MAU নাইবা MOU মৌ তৃতীয় শব্দটো লৈছোঁ টকৌ এই শব্দটোক আমি লিখিম TAKAU টকৌ বা TAKOU টকৌ আজিৰ ভিডিঅ'টো চাই কেনে পালে আমাক জনাব পৰৱৰ্তী ভিডিঅ'ত এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত আহিম অনুগ্ৰহ কৰি চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ ধন্যবাদ